নমস্কাৰ, মই হিমাংকই পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ভ্লগটো বহুত স্পেচিয়েল হৈ যাব গৈ আছে, কাৰণ কিয়নো আজি উদয়ন থিয়েটাৰৰ সকলো টিমটো যিটোত আছে মৃদুল বৰুৱা ছাৰ, তাৰপিছত অঞ্জন জ্যোতি বেছ, তাৰপিছত আৰু চন্দন দা, অৰূপ দা, দেৱাশ্ৰী বা, ভালিনা বা, সকলোবিলাক আহি আছে আমাৰ ঘৰত। আজি এটা কিবা পাৰ্টি আছে, তো চাওঁ কি দেখুৱাব পাৰোঁ। তো বহুত ভাল লাগিব আজি, আৰু বহুত মানুহ আহিব, তো মই দেখুৱাই যাম আৰু তেওঁলোকক আমাৰ ঠাইবিলাক দেখুৱাম যদি সম্ভৱ হয়। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া ৰাতিপুৱা হৈ আছে আৰু আজি একদম ঠাণ্ডা, কুঁৱলী চাব পাৰে, তামাম ঠাণ্ডা দিছে আজি। তো আৰু এটা জমনি ঘটনা হৈ গ'ল, কাৰণ ধনুভঙাত যোৱাৰ কথা আছিল, কিন্তু যোৱাকালি থিয়েটাৰত ৰাতি হৈ গ'ল। তো মই শুই আছিলোঁ মানে মই যোৱা বহুত ইচ্ছা আছিল, কাৰণ বজাৰ কৰিব গৈছে আৰু দাদা গৈছে, দেউতা গৈছে, তাৰপিছত মোকো লগ ধৰিছিল। কিন্তু মই শুই উঠি আহিছোঁ দৌৰি, মানে পূৰা জেকেট পিন্ধি, ঠিক গাড়ীখন এদি ওলাই গৈছে, মই দৌৰি আহি বাটত, মানে কি ক'ম আৰু। তাৰপিছত মই চিঞৰিলোঁ আধাতে, কিন্তু শুনা নাপাল, গাড়ীৰ গ্লাছ বন্ধ আছিল চাগে। তো যি কি নহওক, এতিয়া চাৰিআলিৰ পৰা আহি কেনে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰম্ভটো হৈছে, বাট ভিডিঅ'টো চাই থাকিব শেষলৈকে, কি হয় দেখুৱাই যাম। তো আচলতে এতিয়া যাওঁ বজাৰ কৰিব, আৰু কুঁৱলী দেখিব পাৰে, একদম তামাম দিছে। আৰু বজাৰখিনি কৰি লৈ আহোঁ, ডিছপ'জেল সৰু সুৰা কিবা কিবিকৈ আছে, আৰু যাই আহি লগ পাই আছোঁ। তো আচলতে মোৰ তেল শেষ হৈ গৈছিল, আৰু তাতে দেৰি হৈ গ'ল, তেল ভৰালোঁ। আৰু মোৰ লগত কোন আছে চাওক, নিশান্ত। ই মানে মোক মাতিলে, তো মই পূৰা উঠি আহি গৈছোঁ, মুখ চুখ ধোৱাই নাই। তো কি খবৰ? থিয়েটাৰ চালানে? বঢ়িয়া থিয়েটাৰ চালোঁ কালি। আৰু তোমাৰ ভিডিঅ' ইমান লেট কি হয় আজিকালি? লেট মানে এক্সাম চলি আছে মোৰ, তো সেইকাৰণে মই দিব পৰা নাই। আৰু তো ইয়াৰ চলি আছে এক্সাম, আচলতে ফাইনেল এক্সাম ন? এক্সাম শেষ হোৱাৰ পিছত আহি যাব, একদম দিব চেষ্টা কৰিম। বঢ়িয়া। আৰু তোমাৰ বাকী ভিডিঅ' চাই আছোঁ। তাকেতো মই এই ফালা নাই আৰু, জাষ্ট ট্ৰাই কৰিছোঁ, আৰু কিমান ভাল হয় নাজানো আৰু, মানে আগতকৈ বহুত ইণ্টাৰেষ্ট দিছে। তো ইণ্টাৰেষ্ট এটা আছে আৰু ইউটিউবত কৰিব। তো সেইটোৱে, তো মানে অলপ মানে লাগি আছোঁ আৰু এইকেইদিন, নাজানো কিমান ভাল কৰিছোঁ। তো মই চাইছোঁ না, তো বজাৰত গৈছিলোঁ আজি, আচলতে থিয়েটাৰৰ পাৰ্টিবিলাক আহিব, তো তাৰে বজাৰ কৰিব হ'ব ভিডিঅ'। তাকেতো চাওঁ আৰু কি কৰিব পাৰোঁ। একদম ভিডিঅ' অহাকালি আহিব, আৰু ভিডিঅ' অহাকালি আহিব ইউটিউবত। তো আজি নিশান্ত তাৰমানে হেণ্ডচাম হৈ গৈছে আগতকৈ। দেখা নাই, চকুৰকো ফুলি আছোঁ। তো মোৰ আচলতে বিপদ হৈ গৈছিল, তেল শেষ হৈ গৈছিল। তাৰপিছত দেউতাহঁত আহি কেনে পইচাটো দিছে, আৰু তাৰপিছত ভৰালোঁ আৰু। তো যি কি নহওক, ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াৰো ফাইনেল আছে এক্সাম, তো চলি আছে, সেইবাবে ভিডিঅ' লেট হৈ আছে। তো আহিব, ধৈৰ্য ধৰক, চাব। তো ইয়াৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব, এবাৰ মৰম দি আহিব। ফাল্টু চিৰিয়াছলি কি নাটিকা, এইটা অলপ বেছি হ'ব। ভিডিঅ' বনাওঁ, তো চাব আপোনালোকে, আৰু ইয়াকো চাব, ছাপোৰ্ট কৰিব, মৰম দিব। তো এইখিনিয়ে, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু নিকন্তক দিছোঁ টাটা বাই বাই, মই ঘৰত যাওঁ। তো বাই বাই। তো এতিয়া হিমু আমাৰ তাতে টেণ্ট হাউচ নিব আহিছোঁ, তাৰপিছত ঘৰত গৈ আছোঁ। এইকেইটা চৰাই কি ৰে, আচৰিত ধৰণৰ চৰাই একদম। তো এতিয়া টেণ্ট হাউচখিনি লৈ লওঁ, তাৰপিছত আৰু ঘৰত যাওঁ। তাৰপিছত আৰু ডেভিড আহিছে, টেণ্ট হাউচটো লৈ ঘৰত লগ পাই আছোঁ। তো ৰেডি হ'লোঁ, একদম কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু একদম কি ক'ম আৰু, তামাম এক্সাইটেড। আৰু কংকণহঁতৰ ঘৰত গৈ আছোঁ কিবা এটা আনিবলৈ। আৰু আজি ৰাতিপুৱাৰ পৰা বহুত কাম কৰি আছিলোঁ, লগত বেছি সময় দিব পৰা নাই। তাৰপিছতো আৰু যিমান দূৰ পাৰোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু খন্তেক পিছতে আহিব গোটেই উদয়নৰ টিম। কংকণ, কেনেকুৱা লাগিব আজি ধামাকা একদম। মোৰতো ইমান লাজ লাগি আছে, আৰু আৰু সিহঁতৰ লগত মোৰ এটা ৰীল বনাব ইচ্ছা আছিল। তো পাৰোঁ নে নোৱাৰোঁ ৰীলটো বনাবলৈ ইনষ্টাগ্ৰামত, তো চাওঁ বাৰু কি হয়, এক্সাইটিং কি হয়। তো গৈ আছোঁ কংকণহঁতৰ ঘৰত, আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু তাৰমান ধামাকা হ'ব, অলপ দীঘল হ'ব পাৰে, গতিকে প্লিজ স্কিপ নকৰাকৈ চাব। আৰু যিসকল নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু সোনকালে 1K লাগে, গিভৱে ৰাখিম বহুত কিবা কিবি। তো বলক কংকণহঁতৰ ঘৰত গৈ লগ পাই আহিছোঁ। তো ঘৰ আহি পালোঁ, আৰু এতিয়া ডাইৰেক্ট লগ পাই আছোঁ উদয়ন থিয়েটাৰৰ টিমৰ সৈতে। আৰু এতিয়া মাজত কি হয় মই নেদেখুৱাওঁ, ডাইৰেক্ট সিহঁতে আহিলে গেটত লগ পাই আছোঁ। তো
ইয়াত আচলতে মেকআপ লৈ আছে আৰু ফটো উঠি আছে আৰু অৰূপ বৰা দাদা আহি আছে আৰু তো সকলোৱে ৰেডি হৈ আছে একদম আৰু দেখুৱাই যাম ভিডিঅ' শেষলৈকে চাব আৰু মই বাপৰে বাপ দে উঠ কি চেটে বাপৰে এইটো আৰু ফিল্টাৰতে ব্যস্ত আজি একেবাৰে চিধা কৰোঁতে মুখখন মিলাব পৰা নাই ফিল্টাৰ লাগিব আহিল নেকি সপোন সাঁচি ৰখা দুচকুতে সপোন সজা ৰাহিয়ালো খোৱা দৰেৰে মাথো মিচিকিয়া এটি হাঁহিৰে নিৰলে বহুত বেছি নিমেনবা তোমালোকে অলপ মেঞ্জিল দিলা একদম সৰু থাকোঁতে আজি আজি গোটেই ফটো মোৰ তাতে জমা হৈ আছে একদম দেখাকে আজি দেখা পালো কাষৰতে মনে মনে খাতো বৰণীয়া সপোন সাঁচি ৰখা দুচকুতে তো দেখা পালে আজিলৈ ইমানে ভিডিঅ'টিত যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লৈ আহিম নতুন নতুন ভিডিঅ' আজিলৈ ইমানে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম মই হিমাংকই তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দি থৈ দিব লাইক কৰি থৈ দিব আৰু আজিলৈ ইমানে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আজি দেখা পালো কাষৰতে তো ইয়াত আচলতে মেকআপ লৈ আছে বৰণীয়া সপোন সাঁচি ৰখা দুচকুতে সপোন সজা ৰাহিয়ালো খোৱা দৰেৰে মাথো মিচিকিয়া এটি হাঁহিৰে নিৰলে নুবুজা নুবুজা এটি ভাষাৰে আজি খুলি কোৱা না প্ৰণয়ৰে খেতি হৰণ মুখ আজি